যিখন ক্ৰিকেট বোৰ্ড 1983 চনত ৱৰ্ল্ড কাপ বিজয়ী ভাৰতীয় দলটোৰ সদস্যসকলক পুৰস্কাৰ হিচাপে ধনৰ টোপোলা আগবঢ়াবলৈ অসমৰ্থ আছিল, সেই BCCI আজি কেনেকৈ বিশ্বৰ ৰিচেষ্ট ক্ৰিকেট বোৰ্ড হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হ'ল। BCCIৰ গঠন কেতিয়া আৰু ক'ত হৈছিল? BCCIৰ এই সফলতাৰ আঁৰত IPLৰ অৱদান কিমান? BCCIৰ বৰ্তমান নেটৱৰ্থ কিমান? নমস্কাৰ, মই দেৱৰ্ষী গৌতমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপুনি ইতিমধ্যে সংযুক্ত হৈছে দ্য গ্ল'বেল টক্স আছামিছৰ অন্য এটা নতুন তথ্য সমৃদ্ধ ভিডিঅ'ৰ সৈতে। আহকচোন আমি এতিয়া প্ৰৱেশ কৰোঁ আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ। 1983 চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপ ক্ৰিকেটত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰতীয় ক্ৰিকেট দলটো ইংলেণ্ডত উপস্থিত হৈছিল। ইতিমধ্যে দুবাৰকৈ বিশ্বকাপ বিজয়ী ৱেষ্ট ইণ্ডিজৰ দলটোৱে আকৌ এবাৰ ক্ৰিকেট বিশ্বকাপৰ ট্ৰফি জিকিব বুলি সকলোৱে ধাৰণা কৰিছে। সকলোৰে ধাৰণা এক প্ৰকাৰ সত্য প্ৰমাণিত কৰি ৱেষ্ট ইণ্ডিজ দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল। প্ৰতিপক্ষ আছিল ভাৰত। সকলোৱে ভাবিছিল যে ভাৰতৰ বিপক্ষে অতি সহজে ৱেষ্ট ইণ্ডিজ দলটোৱে বিজয়ী হ'বলৈ সক্ষম হ'ব। সকলোৰে ধাৰণাক মিছা প্ৰমাণিত কৰি ৱেষ্ট ইণ্ডিজৰ তুলনাত যথেষ্ট দুৰ্বল দল হিচাপে অভিহিত ভাৰতে এই বিশ্বকাপত কপিল দেৱৰ নেতৃত্বত বিজয়ী হ'বলৈ সক্ষম হয়। কোনেও নভবা এই বিজয়ে দেশৰ ভিতৰে বাহিৰে এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে আনন্দৰ লহৰ জগাই তোলে। বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলটোৰ সদস্যসকলক BCCIয়ে পুৰস্কাৰ হিচাপে শকত ধনৰ টোপোলা আগবঢ়াবলৈ অপাৰগতা প্ৰকাশ কৰে। নিৰ্দিষ্ট পৰিমাণে প্ৰতিগৰাকী খেলুৱৈক ধন প্ৰদান কৰে BCCIয়ে। ইয়াৰ পিছতে দেশৰ কিংবদন্তি গায়িকা লতা মংগেশকাৰে এখন সংগীতানুষ্ঠান অনুষ্ঠিত কৰি তাত লাভ কৰা ধনৰাশি খেলুৱৈসকলক প্ৰদান কৰে। ভাৰতীয় ক্ৰিকেটৰ বাবে সেইটো এটা সময় আছিল যিটো সময়ত ভাৰতীয় ক্ৰিকেট বোৰ্ডে ভাৰতীয় ক্ৰিকেট দলৰ খেল সম্প্ৰচাৰৰ বাবে ধন আদায় দিবলগীয়া হৈছিল আৰু আজিৰ এই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ খেল সম্প্ৰচাৰ কৰাৰ বাবে টেলিভিছন চেনেলসমূহে BCCIক কোটি কোটি টকা আদায় দিব লাগে। ভাৰতীয় ক্ৰিকেট বোৰ্ড অৰ্থাৎ BCCIৰ প্ৰতিষ্ঠা হৈছিল 1928 চনত। আমাৰ দেশত ইংৰাজে আৰম্ভ কৰা এই ক্ৰিকেট খেলৰ প্ৰতি ভাৰতীয় লোকসকল লাহে লাহে আকৰ্ষিত হৈছিল আৰু ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল। চুকে কোণে সিঁচৰিত হৈ থকা ক্ৰিকেটাৰসকলক সংগঠিত কৰি এটা জাতীয় দল গঠন কৰাটো এখন বৰ্ড অবিহনে সম্ভৱপৰ হৈ উঠা নাছিল। 1926 চনত ভাৰতীয় ক্ৰিকেটৰ প্ৰথমগৰাকী পৰিচালক অৰ্থাৎ ৰঞ্জিত সিংহজী আৰু DP মাধৱৰাওৰ নেতৃত্বত এটা গোট মুম্বাইত মিলিত হৈছিল। গোটৰ বৈঠকে BCCI গঠনৰ বাবে এক বিশেষ ভূমিকা পালন কৰিছিল। 1928 চনৰ ডিচেম্বৰ মাহত মুম্বাইত BCCI আনুষ্ঠানিকভাৱে গঠন হয়। মুম্বাই, দিল্লী, কলকাতাকে ধৰি দেশৰ মুঠ 6খন ৰাজ্যিক সংস্থাই BCCIৰ সৈতে যোগদান কৰে। BCCIৰ প্ৰথম অধ্যক্ষ আছিল R.E. গ্ৰাণ্ট গ্ৰোভাৰ। BCCI গঠন হোৱাৰ লগে লগে বৰ্ডৰ মূল লক্ষ্য আছিল ভাৰতীয় ক্ৰিকেট দলটোক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা। 1932 চনত ভাৰতীয় ক্ৰিকেট দলটোৱে প্ৰথমবাৰৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচ খেলিবলৈ ইংলেণ্ডলৈ ৰাওনা হয়। এই সময়ত BCCIয়ে যদিও ভাৰতীয় ক্ৰিকেট দলটোক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰিছিল, তথাপিও কিন্তু বৰ্ডৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছিল আৰ্থিক অনাটন। BCCIৰ লগত সীমিত সংখ্যক অৰ্থহে মজুত আছিল, যি অৰ্থৰ জৰিয়তে খেলুৱৈসকলৰ ভ্ৰমণ ব্যয়, উন্নত প্ৰশিক্ষণ ব্যৱস্থা আদিৰ বাবে যথেষ্ট নাছিল। 80 আৰু 90 দশকত ভাৰতীয় ক্ৰিকেট দলটোৱে বিশ্বকাপ জিকাৰ পিছত যথেষ্ট ভাৰতীয় লোক ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈছিল যদিও ক্ৰিকেটৰ প্ৰতি ক্ৰেজ থকা দৰ্শকৰ সংখ্যা তুলনামূলকভাৱে যথেষ্ট সীমিত আছিল। যিহেতু টেলিভিছনত খেলসমূহ সম্প্ৰচাৰ কৰিবলৈ যথেষ্ট তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলগীয়া হৈছিল, তাৰ ফলত খৰচৰ মাত্ৰা বৃদ্ধি পাইছিল। 80 আৰু 90 দশকত BCCIয়ে ভাৰতীয় ক্ৰিকেট দলৰ খেলসমূহ সম্প্ৰচাৰ কৰাৰ বাবদ দূৰদৰ্শনক প্ৰতিখন খেলতেই প্ৰায় 10 লাখ টকাকৈ আদায় দিছিল। 1991 চনৰ পৰা টিভি চেনেলসমূহৰ ব্যক্তিগতকৰণ আৰম্ভ হোৱাৰ লগে লগে BCCIৰ ভাগ্যও সলনি হোৱাৰ দুৱাৰ মুকলি হৈ পৰে। টিভি চেনেলসমূহৰ ব্যক্তিগতকৰণৰ ফলত ভাৰতীয় ক্ৰিকেট দলৰ খেলসমূহ সম্প্ৰচাৰ দূৰদৰ্শনৰ পৰা স্থানান্তৰিত হৈ ব্যক্তিগত খণ্ডৰ চেনেলসমূহলৈ দিয়া হয়। ফলত BCCIয়ে সম্প্ৰচাৰৰ যি স্বত্ব, সেই স্বত্ব বিক্ৰী কৰি মোটা অংকৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে বিভিন্ন চেনেলে BCCIৰ স্বত্ব ক্ৰয় কৰাৰ বাবে আগ্ৰহী হৈ পৰে। এই পৰম্পৰা ক্ৰমাগতভাৱে বৃদ্ধি হৈ গৈ আছে। 2008 চনত ভাৰতীয় ক্ৰিকেটত এক নতুন সংযোজন হয়, সেয়া হৈছে IPL অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। বিশেষকৈ ফুটবলৰ দৰে ফ্ৰেঞ্চাইজ ক্ৰিকেট আৰম্ভ কৰাৰ পৰিকল্পনাৰে IPLৰ জন্ম হয়। ফ্ৰেঞ্চাইজ ক্ৰিকেটৰ পৰা BCCIয়ে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে। সেয়া লাগিলে খেল সম্প্ৰচাৰৰ স্বত্বই হওক, নাইবা IPLৰ টাইটেল স্পন্সৰেই হওক অথবা অন্য স্পন্সৰশ্বিপৰ জৰিয়তে হওক। আজিৰ তাৰিখত
বিলিয়ন ডলাৰৰ হিচাপত BCCIয়ে বাৰ্ষিকভাৱে ধন উপাৰ্জন কৰে। ক্ৰিকেটৰ দৰে খেল দেশৰ অধিকাংশ লোকৰ আৱেগলৈ পৰিৱৰ্তন ঘটাৰ এই যাত্ৰাত BCCIৰ যি ভূমিকা, সেই ভূমিকা সঁচাই লেখত ল'বলগীয়া। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে দেশৰ প্ৰতিটো স্তৰৰ লোকক একত্ৰিত কৰিব পৰা এক মঞ্চ হৈছে ক্ৰিকেট খেল। IPLয়ে ক্ৰিকেটক খেলৰ উপৰিও এক ব্যৱসায়িক মঞ্চলৈ ৰূপান্তৰিত কৰিছে। T20 ফৰ্মেটত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনে খেলুৱৈসকল, ফ্ৰেঞ্চাইজিৰ মালিকসকল আৰু স্পন্সৰসকলৰ উপাৰ্জনৰ বাবে এক অৰ্থনৈতিক ক্ষেত্ৰৰ সৃষ্টি কৰিছে। IPLৰ যোগেদি ভাৰতৰ উঠি অহা যুৱ খেলুৱৈসকলে নিজৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সুযোগ লাভ কৰিছে। অভিজ্ঞ আৰু আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা সম্পন্ন খেলুৱৈসকলৰ সৈতে খেলিবলৈ সুযোগ লাভ কৰাৰ ফলত যুৱ খেলুৱৈসকলৰ অভিজ্ঞতা, মনোবল আৰু আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাইছে। খেল আৰম্ভ হোৱাৰ পিছতে BCCIয়ে বিশ্বৰ ধনী ক্ৰিকেট বৰ্ডসমূহৰ মাজত নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। প্ৰত্যেক সংস্কৰণৰ IPLত BCCIয়ে টেলিভিছন স্বত্ব আৰু স্পন্সৰসকলৰ পৰা বৃহৎ পৰিমাণৰ উপাৰ্জন কৰিবলৈ সক্ষম হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ ICCয়ে 2007 চনতে ক্ৰিকেটৰ আটাইতকৈ চমু ফৰ্মেট T20 ক্ৰিকেট আৰম্ভ কৰিছিল যদিও ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি হোৱা নাছিল। IPL আৰম্ভ হোৱাৰ লগে লগে ক্ৰিকেটৰ T20 ফৰ্মেটৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি হয়। এই জনপ্ৰিয়তাৰ ফলত বিশ্বৰ বহু কেইখন দেশে ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হৈ পৰে। উদাহৰণস্বৰূপে আমেৰিকা, কানাডা, ছৌদি আৰৱ আদি দেশৰ নাম আমি ল'ব পাৰোঁ। 2008 চনত অনুষ্ঠিত হোৱা IPLৰ টেলিভিছন আৰু ডিজিটেল স্বত্ব 10 বছৰৰ বাবে 8,200 কোটি টকাত ষ্টাৰ ইণ্ডিয়া আৰু ছনী টেলিভিছনৰ হাতত বিক্ৰী কৰা হৈছিল। প্ৰথম 10 বছৰৰ চুক্তি শেষ হোৱাৰ লগে লগে BCCIয়ে IPLৰ টেলিভিছন আৰু ডিজিটেল স্বত্বৰ বাবে নিবিদা আহ্বান কৰে। এই নিবিদাত ষ্টাৰ ইণ্ডিয়াই 5 বছৰৰ বাবে টিভি আৰু ডিজিটেল দুয়োটা খণ্ডৰ মিডিয়া স্বত্ব 16,347 কোটি টকাত ক্ৰয় কৰিবলৈ সক্ষম হয়। চুক্তিৰ 5 বছৰ অতিক্ৰম কৰাৰ লগে লগে BCCIয়ে পুনৰ এবাৰ IPLৰ টেলিভিছন আৰু ডিজিটেল স্বত্বৰ বাবে নিবিদা আহ্বান কৰে। নিবিদা, ভায়াকম 18 আৰু ষ্টাৰ ইণ্ডিয়াই IPLৰ ক্ৰমান্বয়ে টিভি আৰু ডিজিটেল স্বত্ব 5 বছৰৰ বাবে মুঠ 48,390 কোটি টকাত ক্ৰয় কৰিবলৈ সক্ষম হয়। 2023 চনত মিডিয়া স্বত্বৰ যি চুক্তি, সেই চুক্তিয়ে এক নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয়। IPLৰ বিপুল জনপ্ৰিয়তা আৰু প্ৰভাৱৰ ফলত ক্ৰিকেটৰ মানদণ্ডৰ যথেষ্ট বৃদ্ধি হৈছে। খেলুৱৈসকলে আৰ্থিকভাৱে অধিক টনকিয়াল হ'বলৈ সক্ষম হৈছে। ইয়াৰ ফলত ক্ৰিকেটক পেছা হিচাপে ল'বলৈ আজিৰ তাৰিখত কোনো যুৱ প্ৰজন্মৰ ক্ৰিকেটাৰে কুণ্ঠাবোধ নকৰে। এই সকলোবোৰ কাৰকৰ ফলত BCCIৰ উপাৰ্জনৰ যি মাপকাঠি, সেই মাপকাঠিডাল ঈৰ্ষণীয় হাৰত বৃদ্ধি হৈ গৈ আছে। ইয়াৰ দ্বাৰা ভাৰত বিশ্ব ক্ৰিকেটৰ এক কেন্দ্ৰস্থল হিচাপে চিহ্নিত হৈ পৰিছে। BCCIৰ উপাৰ্জনৰ সৰ্ববৃহৎ অংশ মিডিয়া স্বত্ব বিক্ৰীৰ জৰিয়তে আহে। IPLৰ উপৰিও জাতীয় দলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচসমূহৰ টিভি আৰু ডিজিটেল স্পন্সৰৰ যি স্বত্ব, সেই স্বত্ব কোম্পানীসমূহক BCCIয়ে বিক্ৰী কৰে। BCCIৰ উপাৰ্জনৰ দ্বিতীয় ডাঙৰ উৎসটো হৈছে স্পন্সৰশ্বিপ। BCCIয়ে নিজৰ লীগ অৰ্থাৎ IPLৰ উপৰিও জাতীয় দলৰ আন্তঃৰাষ্ট্ৰীয় খেলসমূহৰ সৈতে বিভিন্ন কোম্পানীক স্পন্সৰ হিচাপে সংযোগ কৰে। উদাহৰণস্বৰূপে IPLৰ মুখ্য স্পন্সৰ হৈছে টাটা, পেটিএম। জাতীয় দলৰ মুখ্য স্পন্সৰ হৈছে Dream11, এডিডাছ আদি। তৃতীয়তে হৈছে মেটছৰ গেট ৰেভিনিউ। IPL তথা জাতীয় দলৰ আন্তঃৰাষ্ট্ৰীয় খেলসমূহ ষ্টেডিয়ামত চাবলৈ অহা দৰ্শকৰ টিকেটৰ পৰা BCCIয়ে বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰে। ষ্টেডিয়ামসমূহৰ আকাৰ যিমানেই বৃহৎ হয়, সিমানেই BCCIৰ উপাৰ্জনো বৃদ্ধি পায়। চতুৰ্থতে হৈছে IPL ফ্ৰেঞ্চাইজি ফিজ। IPLত অংশগ্ৰহণ কৰা প্ৰত্যেকটো ফ্ৰেঞ্চাইজি দলে BCCIক ফ্ৰেঞ্চাইজি ফিজ দিব লাগে। ইয়াৰ উপৰিও ফ্ৰেঞ্চাইজি দলসমূহৰ লাভৰ অংশৰ পৰাও BCCIয়ে নিজৰ এটা অংশ লাভ কৰে। পঞ্চমটো হৈছে বিজ্ঞাপন আয় অৰ্থাৎ এডভাৰটাইজমেণ্ট ৰেভিনিউ। টিভি আৰু ডিজিটেল প্লেটফৰ্মত ক্ৰিকেট মেচসমূহ সম্প্ৰচাৰিত হোৱাৰ ফলত বিজ্ঞাপনৰ জৰিয়তে BCCIয়ে যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হয়। বিশেষকৈ IPLৰ মেচসমূহৰ সময়ত বিজ্ঞাপনৰ যি মাত্ৰা, সেই মাত্ৰা আৰু সেই বিজ্ঞাপন প্ৰচাৰৰ বাবে সময়ৰ যি দৰ, সেই দৰ যথেষ্ট বৃদ্ধি পায়। সপ্তমতে হৈছে ক্ৰিকেটাৰ আৰু দলৰ মাৰ্কেটিং আৰু ব্ৰেণ্ডিং। BCCIয়ে ক্ৰিকেট দলৰ মাৰ্কেটিং আৰু ব্ৰেণ্ডিঙৰ জৰিয়তে বিভিন্ন কোম্পানীৰ লগত চুক্তি স্বাক্ষৰ কৰে। ক্ৰিকেটৰ বাণিজ্যিকীকৰণৰ কৌশল আৰু IPLৰ সফলতাই BCCIক এক অনন্য উচ্চতাৰ শিখৰলৈ লৈ যাবলৈ সক্ষম হৈছে। বৰ্তমান BCCIৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় 40,000 পৰা 50,000 কোটি টকা। মুঠ সম্পত্তিৰ পৰিমাণত BCCIৰ উপাৰ্জিত নগদ ধন, বিনিয়োগ হোৱা ধনৰ পৰিমাণ আৰু অন্য সম্পত্তি সন্নিৱিষ্ট হৈ আছে। আপোনালোকে আমাৰ এই তথ্য সমৃদ্ধ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে এনেধৰণৰ তথ্য সমৃদ্ধ ভিডিঅ'সমূহ আগলৈও পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন তথ্য সমৃদ্ধ ভিডিঅ'ৰ সৈতে পুনৰ এবাৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।
জয় আই অসম।